মিক্সি বাটিটোত বুট দালিখিনি ভৰাই ললোঁ। এতিয়া ভালদৰে পিচি ল'ম। বুট দালিৰ এই চাটনিবিধ কাৰ কাৰ প্ৰিয় বাৰু? মোৰ হ'লে বহুতেই প্ৰিয় হয়। হে গাইজ, পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে, মোৰো ভালে। বহুত দিন ভিডিঅ' দিবই পৰা নাছিলোঁ। বিশেষকৈ মই এতিয়া ঘৰতে আছোঁ। পাপাও গাটো ভাল নাছিলে, অলপ এতিয়া ভাল পাইছে বাৰু। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব অতি সোনকালে সুস্থ হ'বলৈ। আজি মানে বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। আজি আপোনালোকৰ কাৰণে চাটনিৰ এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে বুট দালিৰ চাটনিৰ ৰেচিপি। খাইছেনে বাৰু আপোনালোকে বুট দালিৰ চাটনি কেতিয়াবা? চাব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব, আৰু শেষত ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। বুট দালিৰ এই চাটনিবিধ বনাবৰ কাৰণে এইফালে বাতি এটাত এবাটি বুট দালি লৈছোঁ। বুট দালিখিনি আগতীয়াকৈ এঘণ্টা তিয়াই ৰাখিছিলোঁ, এতিয়া ভালদৰে ধুই লৈছোঁ। আৰু এইফালে এডোখৰ টেঙা লৈছোঁ, মান ধনিয়া 4 খিলা লৈছোঁ, আপোনালোকে ধনিয়া পাতো দিব পাৰিব। আৰু পিঁয়াজ এটা কাটি লৈছোঁ, আদা এডোখৰ লৈছোঁ, নহৰু 3 ফুটা লৈছোঁ, আৰু লগতে 3টা শুকান জলকীয়া পুৰি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে পিচি ল'ম। এইফালে মিক্সি বাতি এটা লৈছোঁ। এতিয়া মিক্সি বাতিটোত গোটেইখিনি ভৰাই ল'ম। আপোনালোকে বাৰু বুট দালিৰ চাটনি বনাই খায়নে? এই চাটনিবিধৰ মানে ইমানেই সোৱাদ হয় ভাবিব নোৱাৰা। বহুতেই ভাল লাগে মানে খাই। মই সকলোখিনি মিক্সি বাতিটোতে দি লৈছোঁ। এতিয়া লগতে মই টেঙা অলপো দি লৈছোঁ, আৰু পাছত মানে মিক্স নকৰোঁ আৰু। আপোনালোকে পাছতো টেঙা দিব পাৰিব। লগতে মই সোৱাদ অনুসৰি নিমখো দি ল'লোঁ, আৰু অকণমান পানী দি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মই পিচি ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া এটা বাতিত উলিয়াই ল'ম। এয়া বাতি এটাত উলিয়াই ল'লোঁ। এতিয়া চাটনিখন আৰু সোৱাদ হ'বৰ কাৰণে মই পুৰণ মাৰি ল'ম। এইফালে গেছত কেৰাহী এখন পাতি তেল দি ল'লোঁ। তেল গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিলত এতিয়া তেলতে নৰসিংহ পাত কেইখিলামান দি ল'লোঁ, আৰু লগতে মই এচামুচ জনি গুটি দি লৈছোঁ। এতিয়া প্ৰায় 1 মিনিটমান সময় মই লৰাই থাকিম, অলপ ফুটিবলৈ দিম। এয়া 1 মিনিটমান এইদৰে ৰখাৰ পাছত হৈ গৈছে। এতিয়া চাটনিখনত দি ল'ম। এইদৰে যদি আপোনালোকে পুৰণ মাৰে তেতিয়া মানে চাটনিবিধ খাবলৈ আৰু সোৱাদ হৈ পৰে। আৰু যিসকলেতো এই চাটনিবিধ খাই পাইছে আপোনালোকেতো জানেই ন কিমান সোৱাদ হয় খাবলৈ। আৰু যিসকলে খোৱা নাই এবাৰ নিশ্চয় আপোনালোকে এই চাটনিবিধ বনাই খাব। আশা কৰোঁ আপোনালোকেও বহুতেই ভাল পাব। এই চাটনিবিধ মোৰ বহুতেই প্ৰিয় হয়। আৰু দেখিলেনে বাৰু এই চাটনিবিধ বনাবলৈ কিমান ইজি হয়, অতি কম সময়তে হৈ যায়। আজিৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।